1 বছৰ হৈছে আৰু এতিয়া ফেব্ৰুৱাৰী মাহনা পৰিছে না যাৱা ফেব্ৰুৱাৰী মাহত হৈছিলে 2020 8 ফেব্ৰুৱাৰীত হৈছিলে মই এই 7 তাৰিখত কোকৰাঝাৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবলৈ গৈছিলে তাৰ পিছত মই মানে 7 তাৰিখ ৰাতি মানে ট্ৰেইন লগত আহিছিলে আৰু আহি পেলাই ৰাঙাপাৰা ষ্টেচনত ৰাতি থাকিলে তাৰ পিছত মই নেক্সট দিনাখন ঘৰ নাযাৱাকে ডাইৰেক্ট মানে মোৰ কামত জইন কৰিছিলে আৰু কি এই লামডিং এৰিয়াত মই এতিয়া লামডিং এৰিয়াতে বহি আছে আৰু আপোনাৰ গাঁও আৰু গাঁও আৰু এইটো পোষ্ট অফিস কোনটো কিবা ডিস্ট্রিক্ট এইটো আমাৰ শোণিতপুৰ ডিস্ট্রিক্ট পিএসটো হৈ গ'ল আপোনাৰ ৰাঙাপাৰা থানাবি ৰাঙাপাৰা আৰু পোষ্ট অফিসটো হৈ গ'ল আমাৰ উৰিলগা পিনকোড আপোনাৰ 784505 আৰু আমাৰ গাঁওটো হৈ গ'ল আমাৰ ভিলেজ হৈ গ'ল 1 নং দীপাঞ্জলি আপুনি তেতিয়া শোণিতপুৰ ডিস্ট্রিক্টৰ পৰা ইয়াত কাম কৰিব আহিছে ন তেতিয়া আপোনাৰ এইটো যেটো নেকি আপোনাৰ ঘটনা হৈছে এইটো কি ধৰণৰ হল যেনেবা এইটো যেনেবা মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাই আহাৰ পিছতে মই ৰাঙাপাৰা ষ্টেচনত ৰাতি থাকিলে 7 তাৰিখ ৰাতি এতিয়া মই ৰাতিপুৱা হৈ লগা 8 তাৰিখত মই ইয়াত লামডিং ফালে আহিলে পিছতে মই লামডিং পাইছে আপোনাৰ 2:30 মান বাজি তাৰপিছত মালিকে ডাইৰেক্ট কামত জইন কৰিছিলে আৰু কি মানে কামত যাব দিছিলে তাৰপিছত মই কামত যাওয়া টাইমতে গাড়ীৰ লগতে এইটো ঘটনাটো হৈছে আৰু কি তাৰপিছত উপায় নাই মানে ডক্টৰে কৈছে মানে এই ভৰিটো টুকৰা লাগব কোৱা কাৰণে অৱস্থাটো খাৰাপ আছিলে না এইটো কাৰণে টুকৰাই দিলে আৰু কি উপায় নাই আপুনি শোণিতপুৰ ডিস্ট্রিক্টৰ পৰা আহিখিনি ইয়াত কি কাম কৰে বাৰু মই ইয়াত মালিকৰ এটা গাড়ীত মই হেল্পাৰ কৰিছিলে মানে অলপ মানে গাড়ী চাৰি শিকিম বুলি ভাবিছিলে আৰু কি তাৰপিছত মানে মই গাড়ীত হেল্পাৰ কৰিছিলে আৰু গাড়ীটো আচলতে এক্সিডেণ্ট হৈ গ'ল আৰু পিছত মালিকে একো আপোনাক খবৰ পাতি নলয় নেকি খাওয়া দাওয়া কি সিস্টেমত খাও মালিকেতো মই কৈ থাকে যেনেবা ইয়াতে নকলি পাও লগাব পাৰে কৈছে না এটোকে মানে লগাই দিব কৈছে সেইটো কাৰণে মই ইয়াত বহি আছে তাৰপিছত এনে খাওয়া লোৱাটো বাৰু দি থাকে দোকানত মই দোকানৰ পৰা অলপ চাউল দালি আনি খাই এনে দোকানটো দি আৰু কি তাৰপিছত লগাব কৈ আছে কিন্তু বহুত দিনৰ পৰা কৈ আছে লগাম কিন্তু আজিলৈকে লগা হোৱা নাই তেতিয়া লগাব চাগৈ সিহঁতৰ যদি ব্যৱস্থা আহি যায় এটোকে মই আশা কৰিছো আৰু লগাই নিদিলেতো কি কৰিম মই এটোকে অনুৰোধ কৰিছো আৰু যেনেবা আমাৰ বিটিআৰৰ গভৰ্নমেন্ট আছে আৰু আসাম গভৰ্নমেন্ট সিহঁতৰ পৰা অলপ মানে সহায় বা কিবা এটা পালে ভাল আছিলে মই বি কৰি খাবলৈ মন আছে না এটোই আৰু নামটো বা কি আছিলে আপোনাৰ মোৰ নাম আছে শান্তমা খাকলাৰী আৰু দেউতাৰ নাম দেউতাৰ আমাৰ লেট আছে হলিবি নামটো সুৰেন খাকলাৰী বুলি কয় আৰু মাটো বি লেট আছে এটো ৰীনা খাকলাৰী কৈছিল এতিয়া বাৰু হেন্তে আছে না নাই এতিয়া নাই আৰু লেট হৈ গ'ল না এতিয়া আপুনি কাৰ লগত থাকে তাত কিবা এটা ৰিলেশন ঘৰৰ মানুহ আছে নেকি তাত আমাৰ ঘৰত গাঁৱৰ আছে মোৰ আবৈ বুঢ়ী আছে আৰু খুৰা খুৰী আছে যিনতে লগতে মই সৰুৰ পৰা ডাঙৰ হোৱা আৰু মই তাতে বহুত বছৰ মানে স্কুল পঢ়িলো খেতি বাতি কৰি খালো এতিয়া এই বাহিৰৰ কাম কৰাতে এইটো অৱস্থাটো হৈছে আৰু কি